নমস্কাৰ সকলোকে আজি মই বাৰীলৈ আহিছোঁ আৰু বাৰীত কি পাওঁ সেয়াও চাওঁ আৰু লগতে নতুন কিবা এটা বনাবলৈ ট্ৰাই কৰিম আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো এয়া আমাৰ ঘৰতে হৈছে গাজৰ গতিকে গাজৰখিনি বেছি ডাঙৰ হোৱা নাই সেইবাবে আমি গাজৰৰ পাতখিনি ছিঙি লৈছোঁ এয়া গাজৰৰ পাত ইতিমধ্যে ছিঙি হৈ গ'ল এয়া দেখিছেনে এয়া হৈছে ভোট জলকীয়া আমি বস্তাত এইদৰে দি দিছোঁ আৰু এই ভোট জলকীয়াৰ যিখিনি পুলি সেই পুলিখিনি আমি ঘৰতে নিজে উলিয়াই লৈছোঁ গুটিৰ পৰা তাৰ পাছত এইদৰে ৰুই দিলোঁ পুলি হোৱাৰ পাছত আৰু এতিয়া ডাঙৰ হৈছে এটা দুটাকৈ জলকীয়া লাগিছে এই ভোট জলকীয়াৰ গুটি পুলিখিনি মায়ে উলিয়াইছিলে পাছত এয়া মই যে আনিছিলোঁ এগ্ৰিকালচাৰৰ মেলাৰ পৰা কৰ্ণ গুটি গোমধানৰ গুটি আৰু সেয়াই এতিয়া ডাঙৰ হৈছে এয়া কৰ্ণো লাগিছে এটা দুটা কিন্তু ইমান ডাঙৰ হোৱা নাই গতিকে আমি ডাঙৰ হ'বলৈ থৈছোঁ এইজোপা দেখিছেনে ইমান ডাঙৰকৈ আমাৰ জাতিলাও গছ এজোপা হৈছে গছজোপা জাতিলাওতকৈ কম পাত বেছি আৰু এয়া জাতিলাও আগ অলপো ছিঙি লওঁ বুলি ভাবিছোঁ কি হৈছে নাজানো কলিতে ক'লা ক'লা পৰি পেলাই বেয়া হৈ গৈছে তাৰ মাজতে দুটা নে এটা জাতিলাও লাগিছিলে বাৰু সেয়া খালোঁ আমি জাতিলাও গছৰ একেবাৰে তলতে দি দিছে ডাংমাহ আপোনালোকে চাগে ধৰিব পৰা নাই এইবোৰ ডাংমাহ দি দিছে আৰু এয়া হৈছে আমাৰ তিয়ঁহ এয়া ফুলো ফুলিছে কলি এটা দুটাকৈ পেলাইছে এইবোৰ তিয়ঁহৰ গছ এই জাতিলাও হেন্দালিখনতে দি দিয়া হৈছে এয়া আমাৰ নৰসিংহ পিছে আমাৰ ঘৰত নৰসিংহ গছৰ কমি নাই পিছফালেও বহুতখিনি নৰসিংহ গছ আছে এইজোপা আকৌ ইমান ধুনীয়াকৈ কুমলীয়া হৈ নিচিনা পাতবোৰ ওলাই আছে নহয় দেখিয়ে ভাল লাগে চাটনি বনাই খাই বৰ ভাল লাগে বাৰু